নমস্কাৰ আমাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এটা নতুন বিষয়বস্তু লৈ আপোনালোকৰ ওচৰত আহিছোঁ যে চিলিণ্ডাৰ বিস্ফোৰণ বা জুই লগাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি বা ইয়াক কেনেকৈ ৰোধ কৰিব পাৰি সেইটোৰ বিষয়ে আমি কিছু কথা কম বা আপোনালোকক ভিডিঅ'ৰ সহায়ত দেখাবলৈ চেষ্টা কৰিম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে ভয় নাখাব, যিমান পাৰে সাহস গোটাব। তাৰপিছত এটা বাল্টিঙত বিচনা বা কম্বল এখন তিয়াই থ'ব। তাৰপিছত হাতখন কম্বলৰ ভিতৰৰ পিনে ৰাখি চিলিণ্ডাৰটোত মেৰাই দিব, তেতিয়া অট'মেটিকেলি জুই বন্ধ হৈ যাব। আপোনালোকে ভয় নাখাব, আপোনালোকে সাহস গোটাই এই কামটো কৰিবলৈ চেষ্টা কৰিব। মানুহে আগবাঢ়ি নাযায়, আমি হাতেৰে অফ কৰি দিছো। গোটেই ৰেগুলেটৰলৈ গ'লে ভয়ে নাই, আপোনালোকে ৰেগুলেটৰ অফ কৰি দিব। এইটো চাব বাকেটেৰে কেনেকে কৰিব, সোমাই গ'ল। একো টান কাম নহয়, এনে ভয় কৰে মানুহে। তাৰপিছত আমি কি কৰিম, CO2ৰে কেনেকে মাৰিম, CO2 ব্যৱহাৰ কৰাৰ কথাটো সেইদিনাখন কৈছিলো। আমি কি ব্যৱহাৰ কৰিলো, CO2 গেছ, কাৰ্বন ডাই অক্সাইড এক্সটিংগুইচাৰ ব্যৱহাৰ কৰিলো, জুই নুমাই গ'ল চিলিণ্ডাৰ। যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, লগতে ঘণ্টা বটনটো বজাই দিব।